মাটিৰ তলেৰে হাই ভোল্টেজ বিদ্যুতৰ তার। নিউইয়র্ক অথবা বেঙ্গালুরু নহয়, গুৱাহাটী মহানগরীত হব আন্ডারগ্রাউন্ড বৈদ্যুতিক ব্যবস্থা। আধুনিকতার দিশেৰে মহানগরী গুৱাহাটী। দেশ বিদেশৰ অত্যাধুনিক মহানগৰসমূহৰ দৰে গুৱাহাটীতো নাথাকিব বিদ্যুতৰ খুঁটা। পথ উপপথত বিপজ্জনকভাৱে ওলমি থকা বৈদ্যুতিক তাৰৰ পৰাও ভয় নাই। হাইটেক সিটিৰ দিশেৰে গুৱাহাটী মহানগৰী। অচিৰেই গুৱাহাটী মহানগৰীৰ বিভিন্ন বাট পথত থকা বৈদ্যুতিক খুঁটাসমূহ আঁতৰ হ'ব আৰু 2019 চনৰ ভিতৰত গ্ৰহণ কৰা এক প্ৰকল্প অনুসৰি মাটিৰ তলেৰে সংযোগ কৰা হ'ব বৈদ্যুতিক তার। আৰু এই প্ৰকল্পৰ কাম ইতিমধ্যে অব্যাহত আছে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত। হয়, মাটিৰ তলেৰে যোৱা বিদ্যুতৰ তাৰেৰে সংযোগ কৰা হ'ব প্ৰতিখন ঘৰক। ডুবাই, নিউইয়ৰ্ক, লণ্ডন, বেংগালুৰু আদি মহানগৰীসমূহৰ দৰে পথৰ কাষে কাষে দেখা নাপাব বৈদ্যুতিক খুঁটা। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এক প্ৰকল্প অনুসৰি প্ৰায় 150 কোটি টকা ব্যয়েৰে তাৰ সংস্থাপনৰ প্ৰক্ৰিয়া চলি আছে। সিস্টেমটো মানে এনেকুৱা হ'ব, আমি ইয়াত এটা গাঁত কৰিলতো, গাঁতটো কৰাৰ পাছত মেচিনেৰে আমি বৰিং কৰি লৈ যাম। তলে তলে বৰিং হৈ যাব। নেক্সট আগত 100 মিটাৰ আগত আমাৰ আৰু এটা গাঁত হ'ব। তাৰ পৰা আমি পাইপটো তলেৰে মাটি তলেৰে টানি লৈ আহিম। পাণবজাৰ ভঙাগড়ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সমীপত অব্যাহত আছে মাটিৰ তলেৰে বৈদ্যুতিক তার সংস্থাপনৰ কাম। দুটা মূল কেন্দ্ৰস্থল GMC আৰু পল্টন বজাৰস্থিত কেন্দ্ৰৰ পৰা ভাগে ভাগে কেইবাটাও বিদ্যুৎ উপসংমণ্ডল কেন্দ্ৰলৈ প্ৰেৰণ কৰি যোগান ধৰা হ'ব। এই প্ৰকল্প সম্পূৰ্ণ হ'ব 2019 চনৰ ভিতৰত। পাৱাৰ গ্ৰিডৰ উদ্যোগত গুৱাহাটীৰ বিভিন্ন স্থানত শীঘ্ৰেই চলিব তার সংস্থাপনৰ প্ৰক্ৰিয়া। মাটিৰ তলেৰে সংস্থাপন কৰা এই তারসমূহৰ যোগেৰে পৰিবাহী হ'ব 132 কিলোভোল্ট। গুৱাহাটীৰ কৃত্ৰিম বানপানীত জলমগ্ন হোৱা উন্মুক্ত বিদ্যুতৰ খুঁটাত লাগি বিদ্যুৎ স্পৃষ্ট হৈ বিগত বৰ্ষটোত বহু লোকেই মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। সম্প্ৰতি মাটিৰ তলেৰে বৈদ্যুতিক তার সংস্থাপনৰ প্ৰক্ৰিয়া অব্যাহত আছে যদিও অতি কমেও 2 বছৰ লাগিব এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বলৈ। কিন্তু দেশ বিদেশৰ আন আন হাইটেক মহানগৰৰ দৰে গুৱাহাটীত বহু পূৰ্বে প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিছিল যদিও শেহতীয়াকৈ আৰম্ভ কৰা এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে বিদ্যুৎ স্পৃষ্ট হোৱাৰ পৰা ৰক্ষা পাব সাধাৰণ ৰাইজ। কেমেৰা পাৰ্চন উজ্জ্বল দেউৰীৰ সহযোগত বিষ্ণু শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট।